গাইজ গুড ইভিনিং। এতিয়া গধূলিৰ পৰাই মই আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কালি যে আপোনালোকক কৈছিলোঁ মই ইমাৰ্জেঞ্চি হ'ল, এফালে আহিবলগীয়া হ'ল। মানে বিহু বুলি কি হ'ল, আমাৰ সৰু বেটাটো গা ভাল নাইকিয়া হৈ গ'ল, তাক ইমাৰ্জেঞ্চি মেডিকেল নিবলগীয়া হৈ গ'ল। সেইকাৰণে কালি আমি আহিবলগীয়া হৈ গ'ল। ইয়াত আহিলোঁ, তাৰপৰা আজি এতিয়া যোৱা নহ'লে কাইলৈহে যাম আৰু বেটা ভাল পাইছে এতিয়া। সেইকাৰণে এতিয়া ইয়াতে আছোঁ, মানে মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু মই মাহঁতৰ ঘৰতে আছোঁ। এতিয়া আজি যোৱা নহ'ব আৰু কাইলৈহে ঘৰলৈ যাম। সেইকাৰণে মই ভিডিঅ'টো কিমানখিনি পাৰোঁ দেখাই যাম বাৰু। বাকী গাইজ গুড মৰ্ণিং। আপোনালোকক কৈছিলোঁৱে মই যে মাহঁতৰ ঘৰত আহিলোঁ বুলি কালি কৈছোঁৱে বাৰু। মই তাৰপৰা আজি এতিয়া মাহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ আৰু ঘৰলৈ ৰেডি হৈ আছোঁ। আজি আমাৰ তাত এটা ফাংচন পাতিছে আৰু আমাৰ ঘৰ কিনাৰতে। ইমান ডাঙৰ ফাংচন, ডাঙৰ নহয় আৰু এনেই সৰুকৈ ফাংচন এটা পাতিছে বিহু বুলি। সেইটো কাৰণে তালৈ এতিয়া মাতিও আছে লগৰকেইজনীয়ে ফোন কৰি সোনকালে বুলি। সেইকাৰণে সোনকালে গৈ পাবগৈ লাগিব। এতিয়া জানো পাওঁগৈ নে নাপাওঁগৈ গৈ পিনে, কাৰণ ইয়াৰ পৰা এতিয়া দেৰিয়ে হৈছেগৈ প্ৰায়। ওলাই মেলি ৰেডি হৈ আছোঁ আৰু কি কৰোঁ আৰু গৈ পাওঁগৈ নাপাওঁ। যদি পাওঁ নাচিম আৰু ইয়াৰ পৰা গৈ পিনে বাৰু নাচিমগৈ। আমাৰ তাত আমি জেং বিহু উলিয়াইছোঁ, বোৱাৰীৰ জেং বিহু। তেওঁলোকে কালিৰ পৰা ষ্টাৰ্ট কৰি দিলে, নাছিলে। মই কিন্তু মাহঁতৰ ঘৰত আছোঁ সেইকাৰণে মই নোৱাৰিলোঁ। সেইকাৰণে আজি মই ইয়াৰ পৰা গৈ পিনে নাচিমগৈ। মই আপোনালোকক দেখাই গৈ থাকিম বাৰু ৰাস্তাটো। আমাৰ এইটো যোনটো মাহঁতৰ ঘৰৰ পৰা যাওঁ ৰাস্তাটো বহুত ধুনীয়া। ৰাস্তাটো পাহাৰৰ, আমাৰ এইডোখৰ মাহঁতৰ ঘৰলৈ যেতিয়া আমি এইডোখৰ হৈ নামতোলা ছাইডে যোৱা ৰাস্তাটো পিনে আমাৰ এইফালে আহিব লাগে, নাগালেণ্ডৰ। সেইতিয়া পাহাৰ এৰিয়া, আমাৰ এইডোখৰ পাহাৰ ৰাস্তা। বিৰাট ভাল লাগে ৰাস্তাটো। মই আপোনালোকক দেখাম বাৰু। আমি শ্বৰ্ট কাটিঙত যাম, সেইটো কাৰণে যিমানখিনি পাৰোঁ দেখাই যাম বাৰু, আপোনালোকে চাই যাব। ওলাই ৰেডি হৈ আছোঁ, যাব পৰাই নাই। হাজবেণ্ড টাউন গ'ল, সেইটো কাৰণে টাউনৰ পৰা অহা নাই কাৰণে ঘৰতে ৰখি থাকিবলগীয়া হৈছে ওলাই মেলি। এইটো বেটাটো, এইজনী আইতা, এইজনী হাই বুলি কৈ দেখোন, এই মোবাইলটোলৈ হাই কৈ দেখোন। এজনী কাকো নাই দেখুৱা। এইটো আমাৰ সৰু দাই দেই, ৰখি আছোঁ আৰু ওলাই মেলি। এয়া আমি ঘৰৰ পৰা ওলালোঁ আৰু আহি আছোঁ। ৰাস্তাটো মই শ্বৰ্ট কাটিং ৰাস্তাত আহিলোঁ আমি। এইটো যোনটো ৰাস্তাটো আমি বাগানৰ কিনাৰেদি এনেকৈ শ্বৰ্ট কাটিঙত আহিছোঁ। বহুত ভাল লাগে ৰাস্তাটো এইটো, চাৰিওকাষে অকল বাগান বাগান বাগান। আমাৰ ইয়াত পৰিৱেশটো কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ ইয়াত ৰাস্তা পদূলি কেনেকুৱা লাগিছে, বিৰাট ভাল লাগে এইটো ৰাস্তাত আহি পিনে। সেইকাৰণে মোৰ মিষ্টাৰক গান শুনক, মিষ্টাৰে গান গাই আহিছে। প্লিজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। যদি কিবা ভুলো হৈছে বাৰু, বেয়া লাগিছে তেতিয়াও কৈ দিব কমেণ্ট কৰি। আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ইয়ালৈ কিন্তু হাতীও আহে দেই, বনৰীয়া হাতী। সেই ওলাই বনৰীয়া হাতী আমাৰ ইয়াত, হাতীও ওলায়, বাঘো ওলায়।
বেটাক বেটা বেটা বোলে হাই কৈ দিয়া এইফালে বিটু এইফালে হাজবেণ্ডে কাৰোবাৰ লগত ফোনতে কথা পাতি আছে দেই মেংগ' বটি খাই খাই গৈ আছে চাওক ইমান ঠেক দলংখন ইমান দিগদাৰ হয় সেইটো কাৰণে এতিয়া এইফালে বনাই আছে আকৌ নতুনকৈ এখন বহলকৈ বহুত ঠেক হয় এখন গাড়ী যেন তেন যাব পাৰি আৰু মই ঘৰ গৈ পাই ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ একেবাৰে প্ৰগ্ৰেম ওলাই মেলি প্ৰগ্ৰেম গৈ প্ৰগ্ৰেমৰ পৰাই একদম ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আমাক খুৰী পোষ্ট ফটো মৰা পোষ্ট দিছে মই ভিডিঅ' কৰি দিলোঁ ঘৰ আহি পাই আমাৰ ইয়াত নামঘৰত মুকলি বিহু পাতিছিলে যিহেতু জেং বিহু নাছিল সেইকাৰণে মই দিনত প্ৰেক্টিছ নকৰিলোঁ কাৰণে প্ৰেক্টিছ কৰি লৈছোঁ অলপমান প্ৰেক্টিছ কৰি আৰু দিম ভিডিঅ'টো প্ৰেক্টিছ কৰি থাকোঁতে ভিডিঅ'টো অলপমান দেখাই দিলোঁ যেতিয়া মানে ষ্টেজত নাচিছিলোঁ তেতিয়া ভিডিঅ' কৰিব নহ'ল সেইকাৰণে এতিয়াই দেখাই দিছোঁ প্ৰগ্ৰেমৰ কাৰণে লাহে লাহে মানুহ আহিব ষ্টাৰ্ট কৰিলে আৰু লাহে লাহে মানুহ হৈছেহি বহি আছোঁ আৰু আমি মোৰ ভতিজাটো অকণমান তাক ধেমালি কৰিলোঁ আৰু ধেমালি কৰি আছোঁ গোটেই তাক কিবা এটা কোৱা বুলি প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল আৰু লাহেকৈ নাচিবলৈ আৰম্ভ কৰি দিলে আমিও নাচিম আৰু মই কপিৰাইট লাগিবৰ কাৰণে মই ভলিউম নিদিওঁ বাৰু ভলিউম কমাই দিম কপিৰাইট লাগিবৰ কাৰণে ভলিউমটো কমাই দিছোঁ কিন্তু ই বিৰাট ভাল লাগিলে গোটেই ৰাতি নাচি থাকিলোঁ 12:30 1 বজালৈকে হৈ গ'ল প্ৰগ্ৰেম 12:30 1 বজালৈকে একদম সন্ধিয়াৰ পৰা গোটেই ৰাতি নাচি থাকিলোঁ বাচ্চাত ভাগি গৈছেগৈ চিঞৰি চিঞৰি বহুত ভাল লাগিলে কিন্তু দুখ লাগিছে আপোনালোকৰ গানখিনি শুনাব নোৱাৰোঁ আৰু কপিৰাইট লাগিব যে সেইকাৰণে প্ৰায় 12:30 1 বজাত প্ৰগ্ৰেম শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ গৈছোঁ আৰু মানুহখিনি সকলো গৈ শেষ হ'ল এয়া মই পিছদিনাখন আকৌ লগ পাইছোঁ আপোনালোকক পিছদিনাখন আকৌ আমি যোনখিনি আমাৰ বোৱাৰী জেং বিহু দল আমি নাচিলোঁ ফূৰ্তি কৰিলোঁ বিৰাট ভাল লাগিলে গাঁৱৰ সকলোৰে ঘৰে ঘৰে গৈ পিনে আমি সকলোৰে ঘৰৰ চোতালে গৈ আৰু বোৱাৰীখনে লগ লাগি অলপমান ফূৰ্তি কৰিলোঁ বিহু গালোঁ এয়া আমাৰ শৰাই দিলে আমি শৰাই কাৰণে আকৌ জোৰে যে দুনাই আকৌ জোৰে আমি দুনাই আকৌ জুৰি আছোঁ আৰু লাগিব বুলি তাকে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাই দিলোঁ বাৰু আপোনালোকৰ তাত বাৰু আমাৰ দৰে এনেকৈ বিহু উলিয়াইছেনে ফূৰ্তি কৰিছেনে প্লিজ কমেণ্ট কৰি জনাব আমিতো যোৱা বছৰ যিহেতু ফূৰ্তি কৰিব নাপালোঁ কৰোণাৰ কাৰণে আমি ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হ'ল বিহু একোৱেই হেৰি নহ'ল সেইকাৰণে এইবাৰ বিৰাট মানে যোৱা বছৰ যোনখিনি নাপালোঁ এই বছৰ পূৰাই লৈছোঁ আৰু পূৰা বিহু নাচি আছোঁ অকল আমি বোৱাৰী বুলি নহয় মানে আমাৰ শাহুহাত মানে গোটেইখিনি আৰু চব মানে অকল বোৱাৰীখিনি বুলি নহয় সকলোখিনি লগ লাগি গাই আছোঁ আপোনালোকে ভাবিছে আকৌ এইখিনি মানুহ ভিতৰত যে বাৰাণ্ডাত বহি আছে কেলে কাৰণ চিপকৈ বৰষুণ দিছে সেইটো কাৰণে আমি বাৰাণ্ডালৈ আহি দিছোঁ যিহেতু আগদিনাখনো বৰষুণত তিতিয়ে নাছিলোঁ প্ৰগ্ৰেমত বিৰাট ডাঙৰ বৰষুণ প্ৰগ্ৰেমত তিতিয়ে নাছিলোঁ সেইকাৰণে আৰু নিতিটো আৰু সেইটো কাৰণে ভিতৰলৈ সোমাই দিলোঁ আৰু আজি ভিডিঅ'টো আমাৰ এই বিহু যোৱাই সামৰণি মাৰিছোঁ প্লিজ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব প্লিজ